মই কেতিয়াও ভাবা নাছিলোঁ আমাৰ জুবিন দাৰ পিছত কোনোবা এনেকুৱা ছিংগাৰ ওলাব যাক আমাৰ অসমৰ মানুহে ভৰি চুই সেৱা কৰিব আৰু ওলাই গ'ল। মই এই ছিংগাৰজনক বেয়া বুলি কোৱা নাই, মই নিজে ভিডিঅ' বনাই দিছোঁ যে এই ছিংগাৰজন সঁচাকৈ ভাল, কিন্তু ভৰি চুই অসমত এনেকৈ সেৱা কৰাটো কিবা এটা ভাল নালাগিল। এইটো জুবিন দাক সেৱা কৰাটো বেলেগ কথা, আমাৰ অসমীয়া মানুহেতো ছেকেণ্ড টাইম কোনোবা ছিংগাৰৰ প্ৰগ্ৰেমত গৈ এনেকৈ ভৰি চুই ইমানটো নাই বুলিয়ে মই ভাবিছিলোঁ। বাকী দেখা পালোৱেই, বাকী কি ক'বা, সকলোৱে বেলেগ বেলেগ চইচ। সকলোৱে আমাৰ নিচিনা জুবিন দা অনুৰাগী নহ'বও পাৰে। দুদিনমান দুখ দেখালে এতিয়া বেলেগ ছিংগাৰৰ হাতে ভৰিয়ে ধৰিছেগৈ। থাকিব পাৰে দেই, থাকিব পাৰে, এইটো ইমান ডাঙৰ কথা নহয়, কিন্তু মই দেখি পেলাই কিবা নিচিনা পালোঁ দেই, সেইকাৰণে ক'লোঁ। একো নাই দিয়া, চবেই মুভ অন কৰিছে, কৰিব দিয়া। আমিনো কি, জুবিন দাৰ অনুৰাগী আগতেও আছিলোঁ, এতিয়াও হয় আৰু আগলৈও হৈ থাকিম। ধন্যবাদ। জয় অসম, জয় জুবিন দা।